সমগ্ৰ বিশ্বতে নভেল কৰোণা ভাইৰাছে তাখৰ সৃষ্টি কৰি থকাৰ সময়তে আৰু চৰকাৰে যি লকডাউন ঘোষণা কৰিছে ইমান দীঘলীয়া এটা সময় এই দীঘলীয়া সময়খিনিত আমাৰ গাঁৱৰ ৰাইজে কিদৰে সময়বোৰ অতিবাহিত কৰিছে আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম তেওঁলোকে সময়বোৰ বৰিং আমনিদায়ক পোৱা নাই তেওঁলোকে বিভিন্ন কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰিছে বিভিন্ন লুপ্তপাই কলা কৃষ্টিৰ লগতে আমাৰ কুটিৰ শিল্পটোকো আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আহকচোন আপোনালোকক দেখুৱাওঁ কিদৰে তেওঁলোকে সময়বোৰ অতিবাহিত কৰিছে এয়া আপোনালোকে দেখিছে তেওঁলোকে সুন্দৰভাৱে বাঁহ বেতৰ শিল্পত আত্মনিয়োগ কৰি আছে এয়া আপোনালোকে দেখিছে অসমীয়া কুটিৰ শিল্পৰ এয়া এটা স্বাভিমান দোলনি বুলি কয় এই দোলনিটো তুলনি বিয়াৰ পৰা বিভিন্ন বিয়া সভা পূজা পাতলত অত্যন্ত প্ৰয়োজন এটা সমল মনসা পূজাটো লাগে হয় এতিয়া এইটো যে বনাই আছে এইটো কি বুলি কয় আচলতে চেপা এইটো মুখা নেকি কোৰ এইটো মাছ হুমি যায় এতিয়া এইটো যে দিছে মাছবিলাক ওলাই নাযাব নেকি এইটো মই দেখুৱাবলৈ চেষ্টা কৰিছো সাংঘাতিক বস্তু কিন্তু এইটো ওলাব নোৱাৰে এইটো কিমান টেকনিকেলি বনাইছে ক'ৰ পৰা শিকিছে ককা এইটো নিজকে নিজে শিকছা নে কোনোবাই শিকাইছি দেখা পাই শিকছিলি আগতে বুঢ়া পাই এটা কৰিছিল কিজানি সেনেকে এহঁতৰ শিকাই আছা ককা এতিয়া এই কামটো বৰ সুন্দৰ কাম এইটো এটা চৰকাৰৰ পৰা কিবা সহায় পালি নিশ্চয় আগবঢ়াই লৈ যাব পাৰিবি কামটো বেলেগক শিকাব পাৰিবি গতিকে এতিয়া আহিছো আমি অন্য এগৰাকী কুটিৰ শিল্প সৈতে জড়িত ব্যক্তিলৈ যিগৰাকী শিকি আছে বৰ্তমান ককাৰ পৰা আচল ককাৰ পৰা শিকি আছে কেনেকৈ এইটো কি বুলি কয় খৰাহী কেনেকৈ প্ৰস্তুত কৰিবলৈ শিকি আছে এওঁ আপোনাৰ নামটো জনাব ককাৰ নামটো জনাব দেই কাৰ্তিক ডেকাৰ তত্বাৱধান এয়া উপেন ডেকাই শিকি আছে কেনেকৈ কুটিৰ শিল্পবোৰ তৈয়াৰ কৰিব লাগে তাৰ বিদ্যা আহৰণ কৰি আছে গতিকে নৱপ্ৰজন্ময়ো এওঁলোক একোজন আদৰ্শ হ'ব লাগে নৱপ্ৰজন্মই শিকিব লাগে এই লকডাউনৰ সময়খিনিক এনেদৰে কুটিৰ শিল্পই হওক বা বিভিন্ন শিল্পকলাৰ জৰিয়তে তেওঁলোকে সময়বোৰ অতিবাহিত কৰিব পাৰে এয়া আগতে হাতৰ কাম দিছিল নহয় ন ককা স্কুলত হাতৰ কাম দিছিলা শিকাব গৈছিল নেকি এল পি স্কুলৰ আগতে এয়া শুনক কিমান মান বছৰ আগত বহুত বছৰ আগত হাতৰ কাম শিকাব গৈছিল স্কুলত এওঁ কিন্তু শিক্ষক নহয় এওঁ স্কুলত শিকাব গৈছিলে এই বেতৰ কামবিলাক কেনেকৈ কৰিব লাগে কেনেকৈ এই বেতৰ কামবোৰ কৰিব লাগে কুটিৰ শিল্পৰ বিষয়ে তেওঁক জ্ঞান দিবৰ কাৰণে গৈছিল ছাত্ৰ ছাত্ৰীক আজিকালি নামতে কি জানি কম্পিউটাৰৰ যুগ হ'ল ক'ত মাতবোৰ ঠিকে এতিয়া আমি আহিছোঁ এয়া আন এগৰাকী কুটিৰ শিল্পৰ ব্যক্তিলৈ হয় জনাব আপুনি কেনেকুৱা পাইছে শিকি পেলাই এই কুটিৰ শিল্পটো হয় মই একাত মোৰ পিতৃস্বৰূপ আৰু লগতে কুটিৰ শিল্পৰ গুৰু বুলি ক'লে ভুল নহয় গতিকে এওঁৰ অনুপ্ৰেৰণাত আমি যিখিনি আগবাঢ়িলো যথেষ্টখিনি সুফল পাইছো গতিকে আগন্তুক এওঁৰ আদৰ্শদি অনুপ্ৰাণিত হৈ এই কুটিৰ শিল্পত মনোনিৱেশ কৰিম বুলি ভাবি আছো তাতে ভগৱানে যি কৰে তেনেকুৱাকে আগবাঢ়ি যাই থাকিম আৰু দেহা মোৰ যদি ভালে থাকে হয় হয় আপোনালোকে এতিয়া কুটিৰ শিল্পৰ লগতে সংগীতৰ সাধনা কৰে বুলি গম পাইছো গোটেই এটা গান গাই দিলে ভাল লাগিব মাজে মাজে গোৱা যায় কেতিয়াবা দুখৰ সময়ত আধ্যাত্মিক গীতৰ প্ৰাধান্যটো বেছি হয় মানুহে হৃদয়ংগম কৰি বেছি লয় গতিকে মোৰ মনত এটা এই আধ্যাত্মিক দিশৰ গীতৰ কলিয়াই মনত আহিছে তাকে অকণমান গুণগুণাই দিছো ককা কি গান গাম না কান্দা মনায় না কান্দা মনায় শুকানলে পুৰি ভাই যা ধন জন সংসাৰৰে গৈৰিও
কান্দা কান্দা মনায় ধন ধন বুলি মিছাই দেহা কৰা কিয়া ধন ধন বুলি মিছাই দেহা কৰা কিয়া যাবার বেলা ধন বস্তু একো কেনো ভুৱাও না কান্দা মনায় মানুহৰ দেহাতে জীয়াই কলে মলাই খাবলৈ খুদ কণ নাই মানুহৰ দেহাতে ভোক পৰমান খুদ কণ কমিলে দাই খুদ কণ কমিলে দাই মানুহৰ দেহাতে জীয়াই কলে মলাই খাবলৈ খুদ কণ নাই মানুহৰ দেহাতে ভোক পৰমান খুদ কণ কমিলে দাই খুদ কণ কমিলে দাই সোণেৰ ভোগেশ্বৰ ভোক মন ভোগাই ভোগতে গৈছা ভুল ভোগতে গৈছা ভুল শুনা কাণে পাতি জীৱৰে চিঞৰ কলমলনিৰ সুৰ কলমলনিৰ সুৰ পেটৰ গনিয়ে সবাকো দংকিব পেটৰ গনিয়ে সবাকো দংকিব জীৱৰে সৰু বৰ নাই জীৱৰে সৰু বৰ নাই মানুহে মানুহৰ মূল নুবুজিলে মানুহে মানুহক খায় মানুহে মানুহক খায় এই ককাহঁতে ইমান কষ্ট কৰি যে এই সামগ্ৰীবোৰ তৈয়াৰ কৰিছে এই কুটিৰ শিল্পটোৰ সৈতে তেওঁলোক জড়িত আচলতে এই কুটিৰ শিল্পৰ যিবোৰ সম্বল তেওঁলোকে বৰ্তমান তৈয়াৰ কৰিছে এইবোৰ বিক্ৰী কৰা হয় নে জানিবৰ কাৰণে চেষ্টা কৰে অ' ককা এইবিলাক বেচা নে নেবেচা ঐ কিমানমানৰ বেচা কিমানমান বেচিনি মানে এতিয়ালৈকে এইটোত 500 টকা লাগে এইটো বনাওঁতে কিমান দিন লাগে এনে চাওক কি সুন্দৰ এইটো বেটে দি বনাইছানে কিমান দিন 15 দিন দেখিছে আপোনাৰ এইটো বনাওঁতে তাৰমানে এইটো মূৰটো কি মোৰ জাল গঠাৰি 15 দিন লাগে 15 দিনৰ মূৰত এওঁ মাত্ৰ কেইটকা পায় 500 টকাত বিক্ৰী কৰে যদিহে পইচাটো দিয়ে তাতেও কমাই আকৌ কমে কিমান মনত পৰি যায় 300-200 পৰি যায় কিছুমানে এয়াই আচলতে আমাৰ কুটিৰ শিল্পৰ সৈতে জড়িত শিল্পীসকলৰ এয়াই দশা ককা এই ঘৰতো বিয়াত হাহাকাৰ হৈছে কিজানি কিমান হাহাকাৰ কেনেকুৱা চলি আছা হয় তাৰপিছত এইবিলাকে বনাই আছা এইটো কি দুলনি বুলি কয় না কাৰোবাক যদি লাগে যিসকলে চাই আছে অনুগ্ৰহ কৰিছোঁ পূজা পাতল তুলনি বিয়া বৰ বিয়া সকলো বিয়া সবাহৰ লগতে বিভিন্ন পূজা পাতলত এই সামগ্ৰীটো অতিকৈ প্ৰয়োজন আমাৰ অসমীয়া জাতিৰ এটা স্বাভিমান এই দুলনিটো আপোনালোকে ক্ৰয় কৰিব পাৰিব কমেণ্ট দিব যিসকলক লাগে মই তেওঁলোকক যোগান ধৰিম টকাৰ পে নি পেলাই দিম 500 টকাতে দিম এটকাও মই বেছিকৈ নহওক আপোনাক মই ঘৰত পঠাই দিম গতিকে যিসকল মানুহে চাই আছে মোৰ এই ভিডিঅ'টো তেওঁলোকক আহ্বান জনাইছোঁ এই কুটিৰ শিল্পৰ সৈতে জড়িত মানুহখিনিয়ে যাতে দুবেলা দুমুঠি খাবৰ কাৰণে তেওঁ কষ্ট কৰিব নালাগে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকেও অকণমান খবৰ কৰক এই ধৰণৰ কুটিৰ শিল্পসমূহ আমি আগবঢ়াই লৈ যাব লাগে এই ধৰণৰ ককাসকলৰ জৰিয়তে নৱপ্ৰজন্মই যাতে এই শিল্পসমূহ জীয়াই ৰাখিব পাৰে
তাৰ কাৰণে আমি প্ৰত্যেকেই অশুপুৰুষসকলৰ নিতান্তই প্ৰয়োজন। ধন্যবাদ। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।